বিহু বুলি খুব পুৱাই উঠি চোতাল ঘৰ মচি ল'লোঁ। গৰুৰ লগতে মানুহৰ বাবেও মাহ হালধি আম পিচিব লৈছোঁ। আজিৰ দিনটোত গৰুৰ লগতে মানুহেও মাহ হালধিৰে গা ধুব লাগে। আমাৰ ছালৰ কাৰণে বিৰাটেই ভাল। এয়া মই লৈ লৈছোঁ ঘৰৰে কেঁচা হালধি, আম, মাহ। পোনপ্ৰথমে মাহ হালধিখিনি পিচি লৈ মোৰ গাত ঘঁহি গা পা ধুই যাব ওলাইছোঁ মই এঘৰ বৰ্তাৰ ঘৰত। আমাৰ ঘৰত গৰু নাই বাবে মই বৰ্তা এঘৰৰ ঘৰত গৰু ধুৱাবলৈ যাবলৈ লৈছোঁ। আজি বিহু বছৰেকৰ মূৰত অহা বাপুতি সাহোন বিহুটি। বিহু বুলিলেই অসমীয়া মানুহৰ মন প্ৰাণ এনেই উৰি ফুৰে। তাতে আকৌ ঘাই বিহু, ৰঙালী বিহুটো। চ'ত মাহৰ সংক্ৰান্তিৰ পৰা বহাগ বিহু আৰম্ভ হৈ বহাগৰ ৬ দিনলৈ বিহু হিচাপে মুঠ ৭ দিনলৈ বিহু পালন কৰা হয়। আজি ৰঙালীৰ প্ৰথম দিন গৰু বিহু। আমাৰ ঘৰত গৰু নাই বাবে বৰ্তা এঘৰত গৰু গা ধুৱাবলৈ গ'লোঁ। বৰ্তাক অলপ সহায়ো কৰি দিলোঁ। মাহ হালধি আদিৰে বৰ্তাৰ ঘৰৰ গোটেইকেইটা গৰুক নোৱালোঁ ধুৱালোঁ। অসমীয়া সংস্কৃতি পথাৰৰ সংস্কৃতি। কৃষিক কেন্দ্ৰ কৰি অসমীয়া জাতীয় সংস্কৃতিয়ে নিজস্ব ৰূপ ল'লে। গাঁৱৰ খেতিয়কসকলে গৰুৰ দ্বাৰাই মাটি চাহ কৰি খেতি কৰিছিল। সেয়েহে গৰু অসমীয়া জনজীৱনৰ অবিচ্ছেদ্য অংগ। গোটেইকেইটাকে দীঘলতি দীঘল পাত, গৰুৰ চাৰে জাক জাক, লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ গৰু বুলি কৈ বিদায় দিলোঁ। বহুতে নৈ, বিল বা পুখুৰীলৈ নি সমূহীয়াভাৱে গা ধুৱায়। কিন্তু আমি বেলেগ ক'তো নিনি পথাৰতে গা পা ধুৱাই পথাৰতে গৰুকেইটাক এৰাল দি গ'লোঁ। আৰু গধূলি সময়ত বহুত কিবাকিবিৰ প্ৰয়োজন হয় আৰু আমাৰ ইয়াক হাতীৰ সুৰ বুলি কৈ পথাৰতে দেখি পালোঁ, সেইবাবে লৈ ল'লোঁ। আৰু এতিয়া যাবলৈ ওলাইছোঁ আমাৰ গাঁৱৰে নদীটোলৈ। আমাৰ গাঁৱৰে নদীটোতনো কেনেকুৱা চলি আছে সেয়াই চাবলৈ আহিলোঁ আৰু আপোনালোককো দেখাবলৈ আহিছোঁ। বাকী যি কি নহওক কিন্তু গৰুক নদীত গা ধোৱাৰ ফিলটোৱে বেলেগ। মোৰ ফালৰ পৰা আপোনালোক সকলোলৈ ৰঙালী বিহুৰ অলেখ শুভেচ্ছা আৰু অভিনন্দন যাচিলোঁ। বিহু ভালে ভালে উদযাপন কৰক, এনজয় কৰক। যদিও আজি গৰু বিহু, কিন্তু ঠিক একেদৰে ছাগলীকো সেই একেখিনি নিয়মকে কৰা হয়। এয়া মই আমাৰ ছাগলীকেইটাক মাহ হালধি লগাই দিলোঁ। ছাগলীৰতো এনেকুৱা বিশেষ দিন নাই ন। যদি বিশেষ দিন হ'ব লাগিল তেতিয়াহ'লে ছাগলী বিহু পাতিব লাগিব। সেইকাৰণে গৰু বিহুৰ দিনাখনেই ছাগলীকো সেই একেখিনি নিয়মকে কৰা হয়। সেয়েহে মই আমাৰ গোটেইকেইটা ছাগলীক মাহ হালধি লগাই দিলোঁ। এতিয়া এয়া ধুবলৈ লৈছোঁ বিচনী। গৰু বিহুৰ দিনাখনৰ পৰা গৰুক বিচনীৰে বিচাৰ পিছতহে আমি বোৰে বিচনী ব্যৱহাৰ কৰিব পাৰোঁ বুলি কোৱা হয়। তাৰ আগত নোৱাৰোঁ বুলি গাঁৱৰ সহজ সৰল ব্যক্তিসকলে বিশ্বাস কৰে। গৰু উভতি অহা গধূলি সময়ত গোহালিত ধোঁৱা দিয়া হয়। সেই ধোঁৱাই গৰুক মহ উপদ্ৰৱৰ পৰা বচাই ৰখা হয় আৰু অপদেৱতাকো খেদি পঠায় বুলি কোৱা হয়। আৰু গৰুক পুৰণি পঘা সলাই এয়া নতুন পঘা দিয়া হয় আৰু লাও বেঙেনা আদিৰে মালা বান্ধি সিহঁতক পিন্ধাই দিয়া হয়। আজিলৈ এৰিছোঁ, মানুহ বিহুত লগ পাম। বাই বাই গাইজ।